চন্ধন কি এই গোট সেই গোটখিনি তাৰমানে য'ত যিমান যিমান চাকৰি বাধা এতিয়া চব ভালে ককলা খাব পুত্ৰ নাতিসকলে সকলোখিনি মিলাই গোটৰ মিটিঙত গ'লে চিপাই থাকিলে ঐ আমুক যাতে মান নিদিয়ে সিহঁতে নিৰ্দিষ্ট হয় তোমালোকে ভকাইবৰ কাৰণে আগবঢ়াব। মই ডিম্পল টেপাই আৰু আপোনালোকক আকৌ এটা নতুন ভিডিঅ'লৈ মই উপস্থিত হ'লোঁ। কাৰণ আমাৰ কি কয় দুবছৰটো বিহু আমি কৰিব নাপালোঁ, সেইকাৰণে আমি এইবাৰ এইটো বিহু কৰিম আৰু মনটো খুবেই ভাল লাগিছে এবাৰ বিহু কৰিব পাইছোঁ। আৰু সকলোলৈ শেহতীয়াকৈ হ'লেও মই ৰঙালী বিহু শুভেচ্ছা জনালোঁ। কাৰণ মই আছিলোঁ সেইকাৰণে ইমান কি কয় আগতীয়াকৈ মই সেইকাৰণে ৰঙালী বিহু আপোনালোকক শুভেচ্ছা দিব নাপালোঁ বা ভিডিঅ' চিডিঅ' বনাব পৰা নাই এইকেইদিন। মই সেইকাৰণে অলপ ব্যস্ততাৰ মাজত সোমাই আছিলোঁ কাৰণ বহুত কাম আছিল। আৰু এতিয়া আহিলোঁ অলপমান গাঁওখনৰ বিহু অলপ খাম বুলি অলপমান মস্তি কৰিম বুলি। আৰু কি কয় মানে আমাৰ কিবা ডেকা বুঢ়া সকলোৱে তাৰমানে লগতে এইবাৰ হাইডাংগীত গাইছে আৰু ডেকাবিলাকেতো ইমান সাজপাৰ পৰিধান কৰা নাই, তথাপিও বুঢ়াবিলাকে কৰিছে। তথাপিও আমাৰ অলপমান ধেমালি কৰিছোঁ, সেইবিলাক অলপমান চাওক। আমাৰ গাঁওখনৰ পৰিস্থিতি বিহু উদল মুদাল পৰিৱেশ হৈ আছে আমাৰ তাত। কাৰণ কি কয় দুবছৰ বিহু মাৰিব নাপালোঁ আৰু এতিয়া বহুত গণ্ডগোল গ'ল। আৰু পেণ্টটোৰ লগত আজিতো ৰাতি ওলাই যাম। আমি দুদিন হ'ল ওলাই যোৱা নাছিলোঁ ঘৰৰ পৰা, আজি ওলাই যাম। আজিতো অলপমান বিহু ধেমালি কৰিম, চবৰ লগতে ধেমালি অলপমান কৰিম। আৰু মদ চদটো নাখায় আমি, তথাপিও মন নাখালে বিহু বুলিলে কি অকল মদ খাব লাগে, মদ নাখালেও চলি যায় হয় নাই। আৰুতো আমাৰনো কি ন গামোচা দিব কোনো নাই। আজি এখন গামোচা ঘৰৰ পৰা বাৰে চুকি আনিছোঁ দুই কেলা, এইখনতো এই মাকৰ পৰা চুকি আনিছে বে, আমাকতো কোনো দিব নাই কেলা। আমি চুকি আছোঁ দুই কেলা, কোনোবাই দিওঁ তেতিয়া ব'ল তাকে দুখ পাছি
আজি সিহঁতৰ দুজনী গৈ আজবাগে নমস্কাৰ আছে লগতে হাবুক আছে আৰু দুটা পুত্ৰ টমটমলা এই টমটমলা ক'ত কেনেকৈ ভাড়া হৈছে কাৰোবাৰ 10 টকা কাৰোবাৰ 20 টকা এবাৰ যদি বালজনে পাঁচজনী উলিয়াব 40 টকা সেইবোৰ যাতে নহয় নিশ্চিন্ত এটা সুনিশ্চিন্ত এটা ৰাইট ৰিক্সি চৰকাৰৰ নিয়ম মতে এটা বান্ধি লৈ বালিজানৰ পৰা নলী বান্ধ দিবলৈ সেই বাইদেউ দোকানত 10 টকা ল'ব সিহঁতে সৰুকৈ চাইমিসকলে আনি যিখিনি ইনকম কৰে মাইকীখিনি হাতে মাইকীখিনি কঁকালত খেপিলে গোটৰ মিটিঙলৈ নেযাব কাৰণে সাক্ষী কৰা জয় হৰি বোল জয় ৰাম বোল আমাৰ বোলে বন্ধন চন্ধন কি এই গোট সেই গোটখিনি যাতে য'ত যিমান চাকৰি বাধা এতিয়া চব ভালে ককলা খাব পুত্ৰ নাতিসকলে সকলোখিনি মিলাই গোটৰ মিটিঙত গ'লে চিপাই থাকিলে ঐ আমুক যাতে মান নিদাকি সিহঁতে নিৰ্দিষ্ট লগে খকাইবৰ কাৰণে আগবঢ়া জয় হৰি বোল কুশলৰ কে ঘূৰ মদাহী বিহু কেনেকুৱা লাগিছে বিহু কি হ'ল কি হ'ল এইটো কি হ'ল বাইক চলাইছে এটা গিয়াৰ কমাইছে এটা এক্সেল কমাইছে খিলনীয়াকৈ গৈ পেলাই মই এইটো আমাৰ ধামাকা কাম ন হেডছেল কমাইছোঁ নহয় মাইনাই কৈছে কমা হেনো পগলা গুলিয়াব এবাৰ নহয় ফুৰিবলগীয়া আকৌ হেতিনো কমা হেনো আৰামত যাব কি পাওঁ হেতি হেনো পিছৰটো কাৰণে কমা গুচি গৈ বেগ মাৰ হেনো এইটোকে কয় বিহু দেই বিহু ধেমালি তেনেকুৱাত আলিছোঁ মই আশাতে কৰি পগলা লাহে লাহে চলাই হেনো ভাবিলোঁ নকওঁ আহি ষ্টাৰ্ট পিন্ধাম হাঁহি ওলাই কৰোণাৰ আগত ধামাকা বিহু দিয়া আছে দেই একদম পুৰা এইটো আমাৰ বেয়া বুলি কয় পুৰা মজা বিহু দেই পুৰা এইবিলাক আমি চবে ধেমালি কৰোঁ কাৰণ ধেমালি বিহু বিহু মেইন আৰু এই আশীৰ্বাদ দিয়াজন এইজন আমাৰ Ulika বুলি কয় দেই খতম কৰিছো আমাৰ ব্লগ আৰু যদি ভাল লাগিল তেনেহ'লে লাইক আৰু এটা কমেণ্ট কৰিব তাৰপিছত মোৰ চেনেলটো যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিব আৰু